এইয়া বানপানী দেখিছে নহয়, নাগালেণ্ডৰ বানপানী। মাছ চৰাইদেউ ডিষ্ট্ৰিক্টত হৈছে। এয়া এইফালে বাগান আছিলে, এখন ডুব খাই গ'ল। আৰু মোৰ এইফালে আছিলে তুৰৈচাং দুখন, এই দুইখনো শেষ, উটুই গ'ল নেকি। এইফালে এখন আছে, এইখন আছে। এইবছৰ সেই ইমান ডাঙৰ বানপানী হৈছে, ইমান ডাঙৰ বানপানী চব। এতিয়া 2026 আজি হৈছিলে শাওণ, আজি 2 তাৰিখ, যিহেতু দেওবাৰ। ইমান ডাঙৰ বানপানী। সেইফালে আছিলে তুৰৈ শেষ, এইফালে এখন চাংহে আছেগৈ আৰু। জন্মৰ পৰা মই এইবছৰহে দেখিছোঁ ইমান ডাঙৰ বানপানী। আৰু এতিয়া নিশালে কিমান বাঢ়ে পানী। ইয়াত বেঙেনা গছ আছিলে, ইয়াত এতিয়া এইখিনি ডুব খাই গ'ল বেঙেনা গছ। সেই তুৰৈচাং সেইখন নাই, সেইফালে লৈ গ'লগৈ তুৰৈচাং। হেন্দালি শেষ। এইয়া এইফালে বাগান ডুব খাই গৈছে। সেইফালে এটা ঘৰ আছে, সেইটো ঘৰত দেখিছেনে? সেইটো ঘৰটো ওলাই আছে, সেইটো ঘৰ। এইটো ঘৰ, ইয়াত অসমীয়া মানুহ এঘৰ থাকে। বৃন্দাবন বুলি কয়, বৃন্দাবন। পবিত্ৰ চেতিয়া থাকে তাত, পবিত্ৰ। এইটো এনেকৈ পবিত্ৰ বুলি কয় নামটো। এইয়া তুৰৈচাং, এইডাল মাউলি, সেইফালে আছেগৈ চাং, সেইয়া চব শেষ। এইখন সেইফালে এখন আছিলে, দূৰত চব উটুৱাই লৈ গ'লগৈ, শেষ। কি ক'ব, দুখৰ বিষয়। সেইফালে কচু বাৰী আছিলে, এতিয়া কচু ডুব খাই গ'ল। ইয়াত বাৰু একো দিয়া নাই, এইফালে এখন চাংহে আছেগৈ। ইয়াৰ পৰা এইবোৰ বানপানী, নাগালেণ্ডৰ পৰা অহা পানী। এয়া সকলো শেষ, চব শেষ আৰু এতিয়া অকল বানপানী। আজি শাওনৰ যিহেতু আজি 2 তাৰিখ দেওবাৰ, চব শেষ কৰি নিলে আৰু পানীয়ে। জন্মৰ পৰা এইবছৰহে দেখিছোঁ ইমান ডাঙৰ বানপানী, 2026 চনত। এনেকৈ শুনি থাকোঁ, ধেমাজি লখিমপুৰ ফালে বানপানী হয় ডাঙৰ ডাঙৰ। আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত এইবাৰ প্ৰথম দেখিছোঁ ইমান ডাঙৰ বানপানী। আমাৰ চিঙিলো পথাৰ, ববিল গাঁও। এইখনতো এডাল মাউলি আছিলে, এইডাল কি ক'ব, চব শেষ কৰিলে প্ৰকৃতি। প্ৰকৃতি আচলতে কৰিব নোৱাৰা কাম একোৱেই নাই। সেইফালে বাঘৰ দেখিছে নহয়, তাতো আছিলে বাগান, চব ডুব খাই শেষে হ'ল। চব চাং টাং উটুৱাই লৈ গ'ল আৰু এতিয়া কি কৰিব, দুখৰ বিষয়। বহুত কষ্টৰে দিছিলোঁ এইবছৰ। তাত আছিলে, নতুনকৈ দিছিলোঁ, 1.5 বিঘামান হ'ব চাং নতুনকৈ। আৰু এইখন বাৰু 2 বছৰ হ'ল। বাগানৰ পৰা আনিছিলোঁগৈ, খুটা কাটি, জেং কাটি, মাৱলি, বাঁহ চাহ এইবিলাক। বহুত কষ্ট, এতিয়া চাং উটুৱাই লৈ গ'ল, কি ক'ব আৰু আপোনালোকক এনেকৈ দেখুৱাইছোঁ আৰু। এতিয়া নিজ চকুৱে দেখিছোঁ বানপানী। আগতে লখিমপুৰ, ধেমাজি ফালে শুনিছিলোঁ ইমান ডাঙৰ বানপানী। এতিয়া আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত, এই চিঙিলো পথাৰত এইবাৰ প্ৰথম দেখিছোঁ 2026 চনত বানপানী ইমান ডাঙৰ।
আগতে পানী হ'লেও মানে এইফালে নাহে মানে, এইফালে নুঠে আৰু পানী, তলে তলে গুচি যায়গৈ। এইবছৰহে দেখিছোঁ ইমান ডাঙৰ বানপানী। এইফালে সেইটো ঘৰ। এইটো পবিত্ৰ চেতিয়া বুলি কয় অসমীয়া মানুহ। এইটো ঘৰত জিলিকি আছে। ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি থৈ যাব, ছাবস্ক্ৰাইবাৰ কৰিব নাপাহৰিব, আৰু বেল আইকনটো দবাই থৈ যাব। আপোনালোকে নতুন নতুন ভিডিঅ' চাবলৈ পাই থাকিব, ছাবস্ক্ৰাইবাৰ কৰি ল'ব। এয়া বানপানী। এইয়া পানীৰ মাজত আছোঁ অকলে। ইয়াতে আছিলে বেঙেনা বাৰীখন, এতিয়া বেঙেনা বাৰীও পানীত ডুব খাই গ'ল। এইখন তুৰৈ চাংখন ওলাই আছে আৰু। আজি যদি নিশা দিয়ে বৰষুণ, তেতিয়াহ'লে আৰু অলপ পানী বাঢ়িব। এইফালে আকৌ হাতী আহিছিলে, হাতীয়ে এইবোৰ আহি গোটেই অনিষ্ট কৰিলে। আকৌ এইফালে বানপানী। এইখন বেঙেনা বাৰী, ডুব খাই আছে এখন বেঙেনা বাৰী। এইয়া এইয়া বেঙেনা বাৰী।